নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজত লৈছো এটা নতুন ভিডিঅ' আজি মই আপোনালোক জনাব বিচাৰিছো যে আপুনি বাৰু অৰুণোদয় কিস্তি লাভ কৰা নাই নেকি যদি আপুনি অৰুণোদয় কিস্তি লাভ কৰা নাই তেতিয়াহলে আপুনি কি কৰিব লাগিব আজি মই এই ভিডিঅ'ত আলোচনা কৰিম তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইস আপোনালোকক জনাব বিচাৰিছো যে যোৱাকালি যেহেতু অৰুণোদয় আঁচনিৰ পইচা দিয়া হৈছিল মানে অৰুণোদয় টকা দিয়া হৈছিল তো বহুতো হিতাধিকাৰীয়ে লাভ কৰা নাই কিস্তি তো কিহৰ বাবে আপুনি লাভ নকৰিলে অৰুণোদয় কিস্তি যেহেতু যোৱাকালি আছিল সানডে তো কিছুমানৰ হয়তো সোমাইছে বা কিছুমানৰ সোমোৱা নাই যদি আপোনাৰ কিস্তি সোমোৱা নাই তেতিয়াহলে আপুনি ভয় নাখাব আজি যেহেতু 11 তাৰিখ তো আজি হয়তো আপোনালোকৰ কিস্তি সোমাই যাব পাৰে তো আপোনালোকে প্ৰথমতে আপোনাৰ বেংক একাউণ্টটো এবাৰ আপোনালোকে চেক কৰি চাব আপোনাৰ বেংক একাউণ্টত ট্ৰানজিশন হৈ আছে না আপোনাৰ ঠিকই আছে না আপোনাৰ মেছেজ আহি আছে না নাই যদি আপোনাৰ মোবাইলত মেছেজ আহিছে তেতিয়াহলে আপোনাৰ চিন্তাৰ কাৰণ নাই আপোনাৰ মোবাইলত মেছেজ আহি যাব আপোনাৰ পইচা সোমালে মেছেজ পাই যাব যদি আপোনাৰ মোবাইলত মেছেজ নাহে তেতিয়াহলে আপুনি যাব লাগিব বেংকত তো বেংকত গৈ আপুনি যোগাযোগ কৰিব আপুনি বেংকত কৰ্তৃপক্ষৰ লগত আপুনি যোগাযোগ কৰিব তেখেতসকলক ক'ব যে আপোনাৰ বেংক একাউণ্টটো আপুনি চাব বিচাৰিছে বা আপুনি ট্ৰানজিশন কৰিব বা আপুনি এটা মিনি ষ্টেটমেন্ট উলিয়াই ল'ব সেই মিনি ষ্টেটমেন্টত আপোনালোকে গম পাব যে আপোনাৰ কিবা পইচা সোমাইছে নেকি যদি আপোনাৰ পইচা সোমাইছে বা আপোনাৰ মেছেজ আহা নাই তেতিয়াহলে আপুনি বেংকত মিনি ষ্টেটমেন্টটো চাই ল'ব তেতিয়াহলে আপুনি গম পাই যাব বা আপোনাৰ যদি গুগল পে বা ফোন পে আছে তেতিয়াহলে আপুনি মোবাইলতো চাব পাৰে যে আপোনাৰ কিবা পইচা সোমাইছে নেকি যদি পইচা সোমাই আপোনালোকে নিশ্চয় গম পাব তো যোৱাকালি বহুতো হিতাধিকাৰীৰ কি হৈছে অৰুণোদয় পইচা সোমোৱা নাই তো যিসকলৰ অৰুণোদয় পইচা সোমোৱা নাই তো এতিয়া ক'ব খুজিছো যে যেহেতু যোৱাকালি সানডে আছিল তো আপোনালোকে পইচাটো হয়তো নাই পোৱা বা আজি আপোনালোকে অপেক্ষা কৰক আপুনি 24 ঘণ্টাৰ পৰা 48 ঘণ্টা আপোনালোকে ওয়েট কৰিব লাগে যিকোনো সৰকাৰি পইচা আহালৈকে তো সৰকাৰি পইচা আপোনাৰ কি হয় আপোনাৰ নামত এৰি দিয়া হয় পইচাটো কিন্তু হয়তো কিবা কাৰণত আপোনাৰ পইচাটো নখুমায় কিন্তু আপোনালোকৰ একাউণ্টত পইচাটো পিছত দেৰিকৈ হলো পলমকৈ মানে আপোনাৰ একাউণ্টত সোমাই যায় তো হেতু হৈছে মেইন কথা আৰু আপোনালোক ক'ব খুজিছো যদিহে আপুনি কিস্তি আগতে লাভ কৰিছিলে যদি অৰুণোদয় কিস্তি আপুনি যোৱা মাহত পাইছে 1250 টকা তেতিয়াহলে এই মাহতো লাভ কৰিব আপুনি 1250 টকা আৰু যিসকলে পোৱা নাই তেখেতসকলে কি কৰিব চক বহুতো হিতাধিকাৰী এনেকুৱা হৈছে একাউণ্টত পইচা এতিয়ালৈকে পোৱা নাই তো মানে আপোনালোক ক'ব খুজিছো যে এটকা আপোনালোকে পাইছিলে নে যদি আপুনি এটকাটো লাভ কৰিছিলে তেতিয়াহলে আপুনি অৰুণোদয় কিস্তি লাভ কৰিব আৰু এটকা নোপোৱা সকলৰ কি হ'ব তো ক'ব খুজিছো এটকা নোপোৱা সকলে ভয় খাব নালাগে আপোনাৰ যদি এটকাটো সোমোৱা নাই তেতিয়াহলে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি মানে আপোনালোকে প্ৰথমতে আপোনাৰ একাউণ্টটো চেক কৰি চাব লাগিব তো আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই গোটেইখিনি বস্তু যদি আপোনাৰ ঠিকে আছে বা আপোনাৰ নতুন লিষ্টখনত যিখন লিষ্ট আপোনালোকক দিয়া হৈছিল আগতে সেই লিষ্টত যদি আপোনাৰ নাম আহিছে বা আপুনি নামটো আপোনাৰ লিষ্টত আছে আপুনি চেক কৰিছে তেতিয়াহলে আপোনাৰ চিন্তাৰ কাৰণ নাই আপোনাৰ পইচা সোমাই যাব তো এইটো হৈছে আপোনাৰ জনাবলগীয়া কথা তো আপোনালোক ক'ব খুজিছো আপোনালোকৰ যদি আপুনি যোগ্য হিতাধিকাৰী যদি হয় তেতিয়াহলে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি তো বহুতো এনেকুৱা হিতাধিকাৰী আছে এতিয়াও মানে অৰুণোদয় কিস্তি লাভ কৰা নাই মানে আপুনি এটা কথা নাজানে যে আপোনালোকৰ কিস্তিটো কিহৰ বাবে সোমোৱা নাই বা আপোনাৰ নামটো কৰ্তন হৈছে নেকি নামটো আপোনাৰ কৰ্তন হৈছে নে নাই আপুনি কেনেকৈ গম পাব তো প্ৰথম কথাটো হৈছে আপুনি নামটো কৰ্তন হৈছে নে নাই সেই বস্তুটো আপুনি চেক কৰিব লাগিব আপুনি কাৰ্যালয়ত যাব লাগিব মানে আপুনি অফিচত যাব লাগিব যেহেতু আজিকালি আপুনি অফিচত মানে ওয়েবসাইটত যিকোনো কাম কৰিব নোৱাৰে তো অৰুণোদয়ৰ যিটো ওয়েবসাইট আছে সেই ওয়েবসাইটটো মানে বন্ধ হৈ আছে তো বন্ধ হৈ থকাৰ বাবে আপুনি এতিয়া অৰুণোদয় লিষ্ট চাব পৰা নাই বা আপুনি বেনিফিচিয়াৰী ষ্টেটাসও চাব পৰা নাই তো আপুনি এতিয়া কি কৰিব তো আপুনি ভয় খাব নালাগে আপুনি অফিচত যাব পঞ্চায়ত অফিচ বা মহকুমা অফিচ সেই অফিচত গৈ আপুনি যোগাযোগ কৰিব তেখেতসকলৰ লগত আপোনালোকে কথা পাতিব আৰু আপোনাৰ লগত থকা যিটো বেনিফিচিয়াৰী নম্বৰ আছে বেনিফিচিয়াৰী নম্বৰটো আপোনালোকে হয়তো নেজানে কোনটো নম্বৰ হয় তো আপোনালোকক মই আগতে মই ইয়াৰ ওপৰত ভিডিও বনোৱা আছে তো মই পুৰণি ভিডিও হয় কিন্তু আপোনালোকক মই ডেসক্ৰিপচনত লিংকটো দি দিম কেনেকৈ বেনিফিচিয়াৰী নম্বৰটো আপোনাৰ গম পাব মানে কোনটো নম্বৰক কোৱা হয় সেই নম্বৰটো যদি আপোনাৰ লগত আছে সেই নম্বৰটো মানে আপুনি অফিচত লৈ যাব অফিচত লৈ গৈ আপোনালোকে সেই নম্বৰটো তেখেতসকলক দিলে আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাসটো তেখেতসকলে চাই দিব পাৰিব যে আপোনাৰ কি প্ৰবলেম হৈ আছে যদি আপোনাৰ একাউণ্টটো লিংক নাই বা আধাৰৰ লগত বা আপোনাৰ OTP নাহে বা তেনেকুৱা সমস্যা একাউণ্ট নম্বৰটো আপোনাৰ ভুল হৈ আছে যেটো মোবাইল নম্বৰ দিছিলে সেইটো ভুল হৈ আছে বা PFMS ভেৰিফাই হোৱা নাই তেনেকুৱা বহুত ধৰণৰ আপোনাৰ
প্ৰব্লেম হয় তো সেই প্ৰব্লেমবিলাক যদি হৈ থাকে আপোনালোকে অৰুণোদয় কিস্তি লাভ নকৰে আৰু আপোনালোকক জনাব বিচাৰিছোঁ পুৰণি হিতাধিকাৰীৰ ক্ষেত্ৰত বহুতো প্ৰব্লেম হৈ আছে বহুতো হিতাধিকাৰী মোক কমেণ্ট কৰি জনাইছে যে 3 মাহমান পাইছিলে অৰুণোদয় কিস্তি কিন্তু এতিয়ালৈকে পোৱা নাই এতিয়া বহু দিন হৈছে অৰুণোদয় কিস্তি পোৱা নাই সক আপোনালোকক ক'ব খুজিছোঁ যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি কাৰণ এনেকুৱা হৈছে বহুতো ধনী ঘৰৰ মানে মানুহৰ মানে অৰুণোদয় কিস্তি লাভ কৰি আছিলে য'ত তেখেতসকলৰ নামবিলাক কৰ্তন কৰি দিয়া হৈছে যদি আপোনাৰ নামটো ভুলতে যদি কৰ্তন হৈ গৈছে তেতিয়াহ'লে আপুনি অফিচত যাব এবাৰ খবৰ কৰিব যে আপোনাৰ নামটো আছেনে নাই তো আপোনাৰ নামটো যদি নাই তেতিয়াহ'লে আপোনালোকে সেই ডকুমেণ্টখিনি লৈ যাব আৰু আপোনালোকে দেখুৱাব যে মই এজন যোগ্য হিতাধিকাৰী হয় মই কিয় নাপাওঁ অৰুণোদয় কিস্তি আপুনি নিশ্চয় লাভ কৰিব আপুনি ভয় কৰিব নালাগে আপুনি ডাইৰেক্ট অফিচত যাব আপোনাৰ ডকুমেণ্টখিনি লৈ যাব আপুনি যদি যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনাৰ নাম কোনেও কৰ্তন কৰিব নোৱাৰে আপুনি লাভ কৰিব অৰুণোদয় কিস্তি কিন্তু আপুনি যাব লাগিব অফিচত গৈ আপোনালোকে ডাইৰেক্ট আপোনালোকে ক'ব যে আপোনাৰ কি সমস্যা হৈ আছে যদি আপুনি ধৰক পাইছিলে 3-4 মাহ পাইছে তাৰ পিছত পোৱা নাই বা আপুনি যেতিয়া আপোনালোকক অৰুণোদয় আঁচনি 1000 টকা দিছিলে ঠিক আছে 1000 টকা যেতিয়া দিছিলে তেতিয়া বহুতো হিতাধিকাৰী লাভ কৰি আছিলে যেতিয়া 1250 টকা দিছিলে তেতিয়াৰ পৰা বহুতো হিতাধিকাৰী পোৱা নাই মানে 1250 টকা যেতিয়াৰ পৰা দিয়া হৈছে বহুতৰে নাম কৰ্তন কৰা হৈছে মানে যিবিলাক যোগ্য হিতাধিকাৰী সেই যোগ্য হিতাধিকাৰী সকলকহে দিয়া হৈছে কিন্তু অযোগ্য হিতাধিকাৰীক নামবিলাক কৰ্তন কৰা হৈছে তো আপোনাৰ নামটো কৰ্তন হৈছে নেকি তো আপুনি কেনেকৈ গম পাব আপুনি অফিচত এবাৰ যাব লাগিব অফিচত গৈ আপুনি খবৰ কৰিব যে আপোনাৰ নামটো কৰ্তন হৈছে নেকি যদি কৰ্তন হোৱা নাই তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব আৰু যদি কৰ্তন হৈছে তেতিয়াহ'লে আপুনি লাভ নকৰে তো তাৰ কাৰণে আপুনি ডকুমেণ্টখিনি দেখুৱাব লাগিব যে মই এজন যোগ্য হিতাধিকাৰী হয় বা আপুনি যদি এজন বিধৱা মহিলা হয় তেতিয়াহ'লে যদি আপুনি বিধৱা মহিলা হয়ও আপুনি লাভ কৰা নাই অৰুণোদয় কিস্তি তো আপুনি যাব লাগিব অফিচত ডাইৰেক্ট যাব আপুনি ডাইৰেক্ট কথাখিনি ক'ব যিখিনি আপোনাৰ প্ৰব্লেম হৈ আছে সেই কথাখিনি কোৱাৰ পিছত আপোনালোকে নিশ্চয় লাভ কৰিব আপোনাৰ ডকুমেণ্টখিনি খালি আপোনালোকে লগত লৈ যাব লাগিব ঠিক আছে তো সক এতিয়া আপোনালোকক মই ক'ব খুজিছোঁ নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত নতুন হিতাধিকাৰী যোৱা মাহৰ আপোনাৰ নৱেম্বৰ মাহৰ পৰা অৰুণোদয় কিস্তি দিয়া হৈছিলে তো নতুন হিতাধিকাৰীৰ একাউণ্টত প্ৰথমতে 1 টকা এটা সোমাই দিয়া হৈছিলে কিন্তু 1 টকাটো আপোনালোকক দিয়া হৈছিলে টেষ্টিং কৰাৰ বাবে মানে আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই ঠিক আছে তো সেই 1 টকাটো যিসকলৰ সোমাইছে তো তেখেতসকলে লাভ কৰিছে অৰুণোদয় কিস্তি আৰু যিসকলৰ সোমোৱা নাই সেইসকলে লাভ কৰা নাই তো আপোনালোকে ভয় নাখাব আপোনাৰ একাউণ্টত যদি আপোনাৰ নামটো আহিছে বা আপুনি 1 টকাটো পোৱা নাই তাৰ পিছত আপুনি অৰুণোদয় কিস্তি পোৱা নাই তো আপুনি এবাৰ অফিচত গৈ আপুনি চেক কৰি চাব আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ নামটো আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি 1 টকাৰ লগত কোনো মতলব নাই আপোনাৰ কথাটো হৈছে কি আপুনি মানে আপোনাৰ নামটো আহিছে নে নাই যদি আপোনাৰ নামটো আহিছে আপুনি নিশ্চয় লাভ কৰিব আৰু গোটেইখিনি ডকুমেণ্ট মানে আপুনি ভেৰিফাই হৈ গৈছে আপুনি দলিলত সহি কৰিছে আপোনাৰ গোটেই যিমান কাম আছে আপোনাৰ সকলো হৈ গৈছে তাৰ পিছতো আপুনি লাভ কৰা নাই অৰুণোদয় কিস্তি তেতিয়াহ'লে আপুনি নিশ্চয় যাব লাগিব অফিচত গৈ আপুনি আপোনাৰ নামটো চেক কৰিব লাগিব আপোনাৰ নামটো যদি আহিছে নামটো যদি আছে গোটেই এক্টিভ আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি তো নোপোৱাসকলে এই কামখিনি আপোনালোকে কৰক আপোনালোকক কৈছোঁ 100% আপোনালোকক মই চিয়ৰ নকওঁ কিন্তু আপোনালোকে অফিচত যোৱাৰ পিছত আপোনালোকৰ নিশ্চয় আপোনালোকৰ কামখিনি হৈ যাব ঠিক আছে তো এইখিনি কাম আপোনালোকে কৰক আপোনালোকে যদি আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যাবিলাক হৈ আছে আপুনি যোগ্য হিতাধিকাৰী হয়ও আপুনি লাভ কৰা নাই বা অযোগ্য লোকে লাভ কৰি আছে ধনী ঘৰৰ মানুহে লাভ কৰি আছে কিন্তু দুখীয়া শ্ৰেণীৰ মানুহবিলাকে লাভ কৰা নাই তো দুখীয়া শ্ৰেণীৰ মানুহবিলাকক মই এটা কথা ক'ব খুজিছোঁ আপোনালোকে ভয় নাখাব আপোনালোকে ডাইৰেক্ট অফিচত যাব ডাইৰেক্ট অফিচত গৈ আপোনাৰ ডকুমেণ্টখিনি লৈ যাব আপোনাৰ পুৰণি যিবিলাক ডকুমেণ্ট আছে যিবিলাক আপুনি ভেৰিফাই কৰোঁতে দিছিলে যেতিয়া আপুনি ছাবমিট কৰিছিলে আপুনি গোটেইখিনি মানে দলিলত সহি কৰিছিলে আপুনি গোটেইখিনি প্ৰচেছ কৰিছে আপোনাৰ পৰা গোটেইখিনি ডকুমেণ্টছ তেখেতসকলে লৈ গৈছে আপোনাৰ নাম আপোনাৰ আহি গৈছে আপুনি 3 মাহ 4 মাহ 5 মাহ আপুনি পাইছে তাৰ পিছত যদি আপুনি পোৱা নাই তো আপুনি অফিচত যাব অফিচত গৈ এবাৰ যোগাযোগ কৰিব আপোনাৰ কাগজপত্ৰ যিবিলাক দিছিলে সেই কাগজপত্ৰখিনি আপোনালোকে লগত লৈ যাব আৰু অফিচত গৈ আপুনি ক'ব যে মই এজন যোগ্য হিতাধিকাৰী হয় মোৰ যেহেতু আপোনালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা তেখেতসকলক কৈ দিব আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি ইয়াত নোপোৱাৰ কোনো মানে নাহে যেহেতু চৰকাৰে কৈছে যে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলকহে দিয়া হয় অৰুণোদয় কিস্তি কিন্তু ধনীৰ বাবে নহয় কিন্তু তথাপিও দুই এটা ধনী মানুহে তেনেকে পায় কিন্তু এতিয়া যেহেতু চৰকাৰ অলপ কঠোৰ হৈছে তো মানে বহুতৰে নাম কৰ্তন হৈছে তো ভুলতে যদি আপোনাৰ নামটো যদি কৰ্তন হৈ গৈছে তো আপুনি এবাৰ চেক কৰি চাব
আপোনাৰ যদি প্ৰব্লেম হৈ আছে আপুনি যদি নাই পোৱা আপুনি যদি এজন ধৰক দুখীয়া শ্ৰেণীৰ লোক হয় বা আপুনি বিধৱা মহিলা হয় তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি আপোনাৰ পৰা অৰুণোদয় কিস্তি কোনো বঞ্চিত কৰিব নোৱাৰে যেহেতু চৰকাৰে দিছে দুখীয়া শ্ৰেণীৰ বাবেহে ধনী লোকৰ বাবে নহয় তো আপোনালোকে এইখিনি কাম কৰিব মই যিখিনি কাম আপোনালোক ক'লো আই হোপ আপোনালোকে নিশ্চয় বুজি পালে তো এতিয়া মই ক'ব খুজিছোঁ যদি আপুনি যোৱাকালি যিহেতু 10 তাৰিখ আছিলে তো অৰুণোদয় কিস্তি বহুতে নাপালে যদি আপুনি পোৱা নাই তো আপুনি 48 ঘণ্টা ৱেইট কৰি দিব আপোনাৰ পইচাটো হয়তো আপোনালোকৰ একাউণ্টত সোমাই যাব পাৰে আৰু নোসোমালে আপুনি বেংকত এবাৰ খবৰ কৰিব আপোনাৰ বেংকটোত মানে মেছেজ আহি মানে পইচা সোমাইছে নে নাই আপুনি মিনি ষ্টেটমেণ্ট এটা উলিয়াই ল'ব হয়তো আপোনাৰ KYC প্ৰব্লেমো হ'ব পাৰে তো যদি আপোনাৰ ঠিকে থাকে যদি গোটেই ঠিকে থাকে তেতিয়াহ'লে আপোনাৰ পইচা আপোনাৰ 100% আপোনাৰ পইচা সোমাই যাব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু ভিডিঅ'টোত মই আপোনালোকক যিখিনি ইনফৰমেশ্যন দিলোঁ আপোনালোকে যদি এইখিনি কাম কৰে নিশ্চয় আপোনালোকৰ সমাধান হ'ব বুলি মই ভাবোঁ আই হোপ আপোনালোকক আজিৰ ভিডিঅ'টো মই আপোনালোকক এইখিনিয়ে জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আহিলে আপোনালোকে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে জয় আই অসম